তো গাইজ আজিৰ ভিডিঅ'টো হৈছে মৌ কেনেকৈ পাৰে চাওঁ বলক। তো মানে গাছ কাটি থাকোঁতে এনেকৈ ভিতৰত দেখা পালে এখন মৌ। তো এনেকৈ মৌ ধৰিবলৈ হ'লে প্ৰথমতে ধোঁৱা ল'ব লাগিব, মানে যিকোনো কাপোৰ পুৰি কিনে এনেকৈ ধোঁৱা উলিয়াই ল'ব লাগিব। মানে ধোঁৱাটো দিয়াৰ পিছত মৌবোৰ এনেকৈ তাৰমানে গাছডাল তাৰমানে ভিতৰেৰে ফুফলা হ'লে এফালেৰে ধোঁৱা দি আছে, এইখনৰ ভিতৰে সোমাই আছে মৌবোৰ। মানে মৌবোৰ এনেকৈ সোমাটো সহজ নহয়, মানে ৰাণীটো বিচাৰি উলিয়াটোৱে টানটো গাইজ। এনেকৈ ধৰাটো সহজ নহ'ব। তো এনেকৈ এতিয়া ৰাণীটো মানে বিচাৰি আছে। তো ৰাণীটো অৱশেষত বিচাৰি পালে দিয়ক গাইজ। তো ৰাণীটো বিচাৰি পোৱাৰ পিছত দেখিছে গাইজ কেনেকৈ মৌবোৰ সোমাবলৈ ধৰিব এতিয়া ভিতৰত। তো দেখিছে গাইজ এতিয়া মৌবোৰ বহুত ধুনীয়াকৈ সোমাই আছে ভিতৰত, মানে ৰাণীটো তাতে থৈ দিছে। তো গাইজ দেখিছে এতিয়া হাতেৰেও আনিছে, কি সাহস হে গাইজ। তো চেলুট দিয়ক, মৌক এনেকৈ ধৰিব সাহস নাই দিয়ক গাইজ। তো গাইজ দেখিছে এতিয়া বঢ়িয়াকৈ মৌটো সোমাই আছে, এই গাছৰ টুকুৰাটোত আছিল। তো এইখিনি মৌ পালে। তো আজি ভিডিঅ'টো ইমানেই আছিল দিয়ক।